বাহ বাহ কি তোতে এটোৱে দেৰি মাষ্টাৰ গতে আহিব না নাই তোক টেকিও লাগে মাষ্টাৰ গো আহিবা বিৰাট মানে পঢ়া শুনা কৰা দুখাইছে তো এতিয়া আৰু কিয় হাসিস বন্ধু মাষ্টাৰ গো আহিব না নাই মই ওকেহে পুছি লওঁ তোৰ আৰু অলপতে আগতে তোমাৰ দুইজনাৰ লগত ক্লাছ কৰাৰ গতে মোৰ ঘৰত যোৱাই ভাল চাবা নাপাৰিছে তোক কি আমি কি ৰাখি আছো নাকি বন্ধু এইগো কিন্তু ঠিক কথা কৈছা যাং মই নাথাকোঁ আৰু এতিয়া মই খানিক খুমাংকে ছাৰ আহিলে মোক ডাকে দিবি মই নাপাৰোঁ তোৰ সদায় সদায় মিছা কথা ছুটি হোৱাৰ পাছত তই বোলে মোক মিঠাই খুৱাইছ জোন নোখুৱাইছ কি সিদিনাখন পইচা নোহোৱাৰ কাৰণেহে খোৱা নাই এনেহ'লে মানে তই বিৰাট খুৱাইছ LP স্কুলত থাকাতে তোক কত খুৱাইছিলং হে ভগৱান LP স্কুলৰ কথা তাই কয় আজি ডাল মুখ খুৱাম দে 2 টকা একটা লৈ আহিছোঁ 2 টাকা নালাগে দে তোৰ 2 টাকা তই খাবি ঘুমাও তই ঘুমাও বা বন্ধু ইল্লাহে মনত সুখ পালং বাহ বাহ বন্ধু যেনকা ঘৰত নুঘুমায় কি সদায় তাক স্কুলতহে ঘুম লাগে গুড মৰ্নিং ছাৰ বুৰ বক্সাৱা 12টা বাজিয়া পাৰ হৈ গেল ইলাও গুড মৰ্নিঙতে আছা মই আৰু গুড মৰ্নিং সেনকা পাইছিলং ছাৰ সেই চাৱাতাৰতে কি হ'ল কি বা হ'ল ছাৰ নিজে নিজে যে কিবা চকু থকু চাপোৱা খাল ঘুমাইছে নাকি তাকে দেতা মিছা কথা কোৱা ছাৰে দাসে ভাল নাকি ঐ বন্ধু বন্ধু কিয় তোতে ডাকাইছ মই দেখাইছোঁ তোক ৰমেনে দেখা নাই তোক অ' ছাৰ তোৰ স্কুলত আহিলে খালি ঘুমুকে লাগে নাকি তোক হেই ছাৰ ঘুমো নাইতো মই প্ৰেছাৰহে উঠিছিল মোৰ দে যি কি নহওক মই একটা প্ৰশ্ন পুছিম হ'ব ছাৰ মই প্ৰশ্নৰ উত্তৰ দিয়াত বিৰাট পাকৈত তোক মানে লাগে খানি ছুটি দক তোক দিয়া আছোঁ কিটো হয় তোমাৰ ছাৰ এই মোক দম দে নেদং ছাৰ এনে কয় চুপ তুমিৰা তাজমহল ক'ত অৱস্থিত ইগজু নাপাং হবাই মই বা ছাৰ কিন্তু খাতৰা প্ৰশ্ন পুছিছে দে উত্তৰ ক আমেৰিকাত নাকি ছাৰ ঐ গৰু তই ক ছাৰ মই যে নাজানো ব্ৰেঞ্চিৰ ওপৰত খাৰা হ তুমি দুয়োজনে ছাৰ কোন গোটে তাজমহল যো দেখাই নাপাওঁ অ' ছাৰ বেৰেঞ্চিৰ ওপৰত উঠিলে সবাই দেখা পাম যো দেখাই নাপাওঁ তোমাকো যে মই কি ছাত্ৰ পালং যা ঘৰত আজি ছুটি দিছোঁ যা আমি তে থাকি কি কৰোঁ আমিও যাং চ যাং